পাছত পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ এটা মন্তব্য এতিয়া তুলপাৰ লগাইছে চৰ্চা চলিছে কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘুৰ ভোট নালাগে বুলি কয় বাঙালী হিন্দুই নাগৰিকত্ব পাবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ বহিষ্কাৰ কৰিলে নালাগে এফালে মুখ্যমন্ত্ৰীয়ে কৈছে আনফালে কৈছে বাঙালী হিন্দুই নাগৰিকত্ব পাবই লাগিব মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য মুখ বহিষ্কাৰ কৰিলেও মই বাঙালী হিন্দুৰ নাগৰিকত্ব আৰু হিন্দুৰ কথা কলে কোনো সাম্প্ৰদায়িক কৰা নহয় এই দেশৰ নামেই হিন্দুস্তান বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি হিন্দু বুলি কৈয়েই ৰাতিপুৱা টোপনিৰ পৰা উঠো সনাতন ধৰ্মৰ দেশ ভাৰত মুখ্যমন্ত্ৰীয়ে কৰিছে এটা মন্তব্য সংখ্যালঘুৰ ভোট বৰ্জনৰ কথা কয় আনফালে কৈছে হিন্দু বাঙালীয়ে নাগৰিকত্ব পাবই লাগিব মুছলমান আমাৰ ভাই আমি একে ডাবলেক লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কাক লৈ যে সংখ্যালঘুৰ ভোট মুক নালাগে বা সংখ্যালঘুৰ ভোট বৰ্জনৰ কথা কৈছে তেওঁ ভোট নালাগে বুলি কৈছে কিন্তু সমান্তৰালকৈ যি বাঙালী হিন্দুই বাঙালী হিন্দুৰ নাগৰিকত্ব পাবই লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি হিন্দু বুলি কৈয়েই ৰাতিপুৱা টোপনিৰ পৰা উঠো বুলিও সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আমাৰ দেশ ভাৰত মুছলমান আমাৰ ভাই আমি গৰ্বিত আৰু ভাৰত এখন সনাতন ধৰ্মৰ দেশ মুছলমান আমাৰ ভাই কিন্তু আমি গৰ্বিত হিন্দু মই বাৰম্বাৰ কওঁ সংখ্যালঘুৰ ভোট মুক নালাগে বুলি এফালে কয় মুখ্যমন্ত্ৰীয়ে আনফালে তেওঁ কৈছে যে বাঙালী হিন্দুই নাগৰিকত্ব পাবই লাগিব আৰু সংখ্যালঘুক সেৱা কৰক ভোট দিয়ে নাই সেয়া পিছত চাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে মন্তব্য এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো स्टेट क्राफ्ट में आपको डेडलाइन याद नहीं दिया जाता है आपका इंटेंशन देखा जाता है हमारा असम में कितना हमारा पॉलिटिकल हमारा ऊपर अटैक हुआ पूरा हमारा समाज मुझको बहिष्कार कर दिया लेकिन हमने बोला नहीं बंगाली हिंदू को सिटीजनशिप मिलना चाहिए ये हमारा इंटेंशन है अभी तृणमूल को भी बोलना चाहिए कि बंगाली हिंदू को सिटीजनशिप मिलना चाहिए सीपीएम को बोलना चाहिए बंगाली हिंदू को सिटीजनशिप मिलना चाहिए तब तो एक सप्ताह में आप मिल जाएगा তৃণমূল বলছে এই হিন্দু হিন্দু শব্দটা ব্যবহার করে আপনি তো সাম্প্রদায়িক কথা বলছেন हिंदू की रकम सांप्रदायिक भाई हिंदू तो 5000 बरस से हर दिन लोग हिंदू हिंदू बोलता है खाने का समय भी हम लोग हिंदू बोलता हूँ ये देश का नाम ही हिंदुस्तान है देश का नाम तो भारत हो देश का नाम भारत मतलब तो हिंदुस्तान देश का नाम इंडिया नहीं इंडिया का साथ भारत भी लिखा हुआ है तो बांग्लाय बा भारतवर्षे तो आरो संप्रदायर मानुष अरे और संप्रदाय मानो तो आज से किंतु भारत हिंदुस्तान है भारत सनातनी है भारत का हिंदू सिविलाइजेशन है 5000 बरस का इतिहास आप ऐसे एक शब्द में आप डुबा नहीं सकता है ये सत्य है हम तो हिंदू बोल के ही सुबह नींद से उठता हूँ सोता भी हिंदू होके इसको अरेस्ट करो अब हिंदूर বাইরে যারা আছে